চাওক এইটোৱে গম পাই আহিছিলোঁ যে আজি মানে 25 তাৰিখে দাখিল কৰাৰ কথা আছিলে, কিন্তু 25 তাৰিখেটো কেঞ্চেল কৰাৰ কাৰণে 27 তাৰিখ দিছিলে। কিন্তু আজি যি দেখিছোঁ মানে আজিও মানে প্ৰতিবেদন দাখিল নহ'ব নেকি, এতিয়া ধৰক মানে সময়টো শেষ হৈছে। আৰু আমি এতিয়া দেখি পাইছোঁ মানে আমাৰ আদিবাসী জনগোষ্ঠীটোক মানে আপোনাৰ 6 জনগোষ্ঠীৰ লগত মিলাই দিছে। আৰু যিহেতু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাৰ আদিবাসী মহাসভাৰ বৰডুমচাত মানে আদিবাসী মহাসভা হৈছিলে, তেতিয়া তেখেতে নিজে কৈছিলে যে আপোনালোকৰ মানে আদিবাসী জনগোষ্ঠীটোৰ ST-টো মানে 80% আগবাঢ়ি গৈছে। যেতিয়া আমাৰ 80% আগবাঢ়ি গৈছে, তেতিয়াহ'লে 6 জনগোষ্ঠীৰ লগত সামৰি পেলাই কিয় থ'ব লাগে আমাক ছেপাৰেট হিচাপে দিব লাগিছিলে ST-টো। কিন্তু মই এতিয়া যি দেখিছোঁ মানে আমাৰ আদিবাসী জনগোষ্ঠীটোক মানে ST দিব নে নিদিয়ে মানে মোৰ এটা সন্দেহ হৈ গৈছে। আৰু সন্দেহ হোৱাৰ কাৰণে মানে আমি ক'ব বিচাৰিছোঁ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে আপুনি স্পষ্টকৈ আমাক মানে স্পষ্টকৰণ দিব লাগে যে আপুনি মানে আদিবাসী জনগোষ্ঠীটোক ST দিব নে নিদিয়ে যদি নাই আৰু দিব যদি দুইটাৰ ভিতৰত এটা ক'ব লাগে মানে নিদিয়ে স্পষ্ট কৰি দিব লাগে। মোৰ আৰু এটা কথা যে 2007 চনৰ 24 নৱেম্বৰ বুলি কোৱাৰ লগে লগে 18 বছৰৰ আগৰ কথা। 18 বছৰৰ আগৰ সেই সময়টো যিটো সময় সেই বিভীষিকাই আপোনাক কেতিয়াবা খেদি ফুৰে এতিয়াও? চাওক 2007 চনত যিটো ঘটনা ঘটিছিল, আমি 24 নৱেম্বৰ আমি কলা দিৱস হিচাপে পালন কৰিছোঁ। আৰু যিহেতু মই এটা ভুক্তভোগী, সেইটো ক'ব গ'লে মানে নিজকে এটা মোক বহুত দুখ লাগে। আৰু 7 চনৰ যিটো ঘটনা ঘটিছিল অলৰেডি মানে বিশ্ব কঁপি যোৱা ঘটনা, আৰু আজিলৈকে মই ন্যায় নাপালোঁ। আৰু কেছটো মাত্ৰ এবাৰ মোক মানে হাইকোৰ্টত মাতিছিলে, আৰু হাইকোৰ্টত মাতাৰ পিছত মোক মানে আপোনাৰ সাক্ষাৎ ল'লে। তেতিয়া মই মানে ক'লোঁ আকৌ আহিব পাৰিব নাই, মই পাৰিম বুলি ক'লোঁ। কিন্তু মই নজনাকৈ মোৰ মানে যিটো মানে ফাইলটো গোচৰটো সেইটো মানে ডিছমিছ কৰি দিলে। তো এইটো মানে যিবিলাক এতিয়া দোষীকাৰী, আপোনালোকে অলৰেডি জানে যে যিবিলাক দোষীকাৰী আছিলে এইটো মানে ভিডিঅ' ফুটেজত মানে একদম স্পষ্টকৈ ওলাইছে। কিন্তু আজি দোষীয়ে শাস্তি পাব লাগিছিলে নাই? কিন্তু আজি মই এজনী আদিবাসী ছোৱালী বুলি কি মানে ন্যায়টো নাপালোঁ নেকি? আজি বিজেপি চৰকাৰে কৈছিলে, নৰেন্দ্ৰ মোদীয়ে কৈছে যে বোলে বেটি বাচাও বেটি পঢ়াও। কিন্তু এতিয়া চাব গ'লে বেটিক মানে কি ধৰণৰ পঢ়াইছে আৰু কি ধৰণৰ মানে বচাইছে সেইটো আপোনালোকে অলৰেডি একদম ইতিমধ্যে গমেই পাইছে। অসমত বুলি নহয়, অল ইণ্ডিয়াত বেটিৰ প্ৰতি মানে ইমান অত্যাচাৰ চলিছে মানে ক'বই নালাগে। ক'ত চাব আপুনি ৰেপ কৰি মাৰি পেলাই দিছে, ক'ত চাব মানে কাটি মাৰি পেলাই দিছে, মানে বহুত ধৰণৰ অত্যাচাৰ চলি আছে। আৰু মই নিজে মানে এজনী মানে ভুক্তভোগী, মই আজি নিজে ন্যায় নাপালোঁ। মই ভাবিছিলোঁ যে আজি বিধানসভাৰ মজিয়াত যদি ST-টোৰ বিষয়ে কিবা উত্থাপন হয়, তেতিয়াহ'লে মই ভাবিম যে নহয় চাগে ST-টো যদি হৈ যায় তেতিয়া মই ন্যায়টো পালোঁ হয়। বছৰৰ আগৰ যিটুকুৰা ঘাঁহ আছিলে সেই ঘাঁহ টুকুৰাত ক'ৰবাত মলম যদি লাগে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, বিশেষকৈ আদিবাসীসকলে জনজাতিকৰণ পালে। আৰু এটা বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি ৰাজনৈতিক দলৰ সৈতে জড়িত হৈছিল, ৰাজনীতিত আপুনি নামিছিল, এতিয়া কি ষ্টেটাছটো কি ৰাজনীতিৰ ক্ষেত্ৰত? মই বৰ্তমান 2009 চনত যিটো MP ইলেকশ্যনত মই UDF-ৰ পৰা মানে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি নামিছিলোঁ, কিন্তু মানে মোৰ দুৰ্ভাগ্য মানে নমিনেশ্যনটো বয়সৰ কাৰণে কেঞ্চেল হ'ল। তো এইটোৰ কাৰণে মানে এইটোৰ পৰা মই তাৰপিছৰ পৰা মানে পলিটিকেলৰ লগত কোনো জড়িত নাই। আৰু এতিয়াও মানে পলিটিকেলৰ লগত তেনেকুৱা মোৰ মানে জড়িত নাই। মই সমাজ সেৱা হিচাপে কাম কৰি আছোঁ, যিহেতু মোৰ নিজৰ এটা সংগঠনো মই খুলিছোঁ, আদিবাসী সংগ্ৰামী পৰিষদ। আপুনি সেইটো মই চলাই আছোঁ আৰু মই প্ৰেচিডেণ্ট হওঁ। আৰু যিহেতু মানে মই যি ভাবিছোঁ মানে আমাৰ যদি এই মানে জনজাতিকৰণটো যদি নহয়, তেতিয়াহ'লে আমি মানে ৰাজনীতিভাৱে আহিবৰ কাৰণে আমি বাধ্য হৈ যাম। আৰু যিহেতু আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াই অলৰেডি আমাৰ জয় ভাৰত পাৰ্টি খুলি গৈছে, ৰাজনীতি পাৰ্টি। যদি চৰকাৰে যদি এইবাৰ আমাৰ আদিবাসী জনগোষ্ঠীটোক ST দিবৰ কাৰণে যদি কিবা খেলি মেলি কৰে, তেতিয়াহ'লে আমি মানে ৰাজনীতিত নামিবলৈ আমি বাধ্য হ'ম। আৰু আমি জয় ভাৰত পাৰ্টিকে আমি মানে ছাপৰ্ট কৰিম। আৰু গোটেই জয় ভাৰত পাৰ্টিত কেণ্ডিডেট দি পেলাই আমি অল অসমত আমাৰ 40টা ছিট আছে আদিবাসী মেজৰিটি ছিট, আমি তাৰ ভিতৰত যদি 6টা ছিটৰ ভিতৰতো যদি আমি যদি 20টাও যদি জিকাব পাৰোঁ, আমাৰ বিধানসভাত আমি নিজে মাতি পেলাই আমি নিজৰ প্ৰতিবেদন নিজে দাখিল কৰি পেলাই আমি ST পাবলৈ আমি নিজে সক্ষম হ'ম। আমি যদি চাওঁ তেনেহ'লে জয় ভাৰত পাৰ্টিক আমি BTC নিৰ্বাচনত দেখিছিলোঁ যে নানৈ চেৰফাং হওক বা আপোনাৰ পাঁচনৈ চেৰফাং, এই দুয়োটা পৰিষদীয় সমষ্টিতে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিলে জয় ভাৰত পাৰ্টীয়ে। পঞ্চায়ত নিৰ্বাচনতো আমি জয় ভাৰত পাৰ্টিক দেখিছিলোঁ। জয় ভাৰত পাৰ্টিৰ কথা এতিয়া এই মুহূৰ্তত লক্ষী ওৰাঙে কৈছে, আৰু লক্ষী ওৰাঙে জয় ভাৰত পাৰ্টিত তেওঁলোকৰ যদি আদিবাসীসকলৰ ভোট বেংক চোৱা যায়, ভোট বেংক থকা 40টা বিধানসভা সমষ্টি টাৰ্গেট বুলি তেওঁলোকৰ কৈছে। আৰু তেনেধৰণে আপোনালোক নিৰ্বাচনত নামিব যদি ST নহয়। যদি ST হয় তেতিয়া কি হ'ব? যদি ST হয় তেতিয়াহ'লে আমি BJPক ছাপোৰ্ট কৰিম।
যদি নহয় তেতিয়াহ'লে আমি ছাপোৰ্ট কৰিতো লাভ নাই, যিহেতু আমাকতো মানে ভোট বেংক হিচাপেতো ব্যৱহাৰ কৰি আছে। আৰু কিছুমান আমাৰ সমস্যাবিলাক আছে, এতিয়া কৈছে যে বাগানৰ মাটিৰ পাটা, ঠিক আছে মাটিৰ পাটা দিছে, মই বাগানত মাটি পাটা দিয়াৰ কাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু মানে অকল যে বাগানতে আদিবাসী জনগোষ্ঠী আছে সেইটো কথা নহয়, গোটেই বস্তি এৰিয়াটোতো আদিবাসী আছে। বাগানৰ মানুহে অকল যে ভোট দিব, বাগানৰ বাহিৰত থকা যিবিলাক এতিয়া আপোনাৰ ক'ব গ'লে যি মানে ফৰেষ্ট ভিলেজত আছে, যিবিলাক চৰকাৰী মাটিত আছে, তেখেতসকলকো মাটিৰ পটা দিব লাগে। যিবিলাক আমাৰ সমস্যাবিলাক আছে, এতিয়া মাটিৰ পটা হওক বা আমাৰ যিটো মানে বাগানৰ দৈনিক মজুৰি আছে 551 টকা হ'ব লাগে। আমি দীৰ্ঘদিনৰ পৰা আমি দাবী জনাই আহিছোঁ 500 টকা দৈনিক মজুৰিটো মানে হেৰি হ'ব লাগে। যিটো এতিয়া ক'ব গ'লে আমাৰ যি এতিয়া আদিবাসী মানে কাউন্সিল মানে যিটো মানে দিছে, এই আদিবাসী কাউন্সিলৰ বছৰত বোলে 200 কোটি টকা আহে, কিন্তু আমি এতিয়া দেখিব পাইছোঁ যে মানে ক'তো তেনেকুৱা 200 কোটি টকাৰ মানে কামেই হোৱা নাই। তো পইচাবিলাক আহিছে যদি ফাণ্ডবিলাক ক'ত গৈছে? আজি আপোনাৰ 2 বছৰ মানে শেষে হৈছে, মানে এতিয়ালৈকে কাম এটা মানে তেনেকৈ মানে কাম দেখি পোৱা নাই। আৰু যিবিলাক এতিয়া 16জন EMA বনাই থৈছে, কিন্তু 16জন EMA এতিয়া প্ৰায় ক'ব গ'লে প্ৰায় মানে কোকৰাঝাৰ ফালৰে বেছি আছে। কিন্তু ইতিমধ্যে কোনোবাই BJPটো যোগদান কৰা আমি দেখিছোঁ। এতিয়া আৰু এটা প্ৰশ্ন মই আপোনালৈ লৈ আহিছোঁ যে লক্ষী ওৰাং আপোনাৰ বৰ্তমান বিধানসভা সমষ্টি কি পৰিব আৰু বিবাহ আপোনাৰ ক'লে হৈছে? মোৰ বিবাহ হৈছে মোৰ কলাগাঁও সমষ্টিত, আৰু মোৰ মানে এতিয়া নিজৰ সমষ্টিটো বিশ্বনাথ চাৰিআলি। হয়, আপুনি নিৰ্বাচন খেলিলে ক'ৰ পৰা খেলিব যদি খেলে 26ত ভাবি লওঁ? খেলিলে নিজৰ সমষ্টিটো খেলিব পাৰোঁ, মই বিহালীতো খেলিব পাৰোঁ। বিহালীতো নোৱাৰিব, এইটো SC কৰি দিছে। ৰাঙাপাৰাতো খেলিব পাৰোঁ, মানে আপোনাৰ ঢেকীয়াজুলিতো খেলিব পাৰোঁ, আপোনাৰ এইফালে মাজবাটো হৈ গৈছে। মানে 26ত খেলাটো খাটাং নেকি? চাওঁ, মানে মই এতিয়া কথা নিদিওঁ, যদি মানে বাই চান্স যদি কিবা মানে হেৰি হ'লেতো খেলিবলৈ বাধ্য হ'ম আৰু। খেলিব পাৰে। হয়।